নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' এটা আপোনালোকক দেখাব গৈ আছোঁ। খুব ধুনীয়া আজি মানে ইণ্টাৰেষ্টিং এটা ভিডিঅ' হ'ব গৈ আছে। আজি তেজপুৰত মহিন্দ্ৰা SUV থাৰ ৰক্স আজি ইনগ্ৰেশ্যন কৰিব গৈ আছে আৰু সেই গাড়ীখন ইনগ্ৰেশ্যন কৰিব আহি আছে আমাৰ সকলোৱে মৰমৰ জুবিন দা। থামনেল দেখি আপোনালোকে গম পাই গৈছে। মোৰ লগত আছে ভাইটি বিকি, আৰু বিকিয়ে আজি ড্ৰোন শ্বট ল'ব। বিকি ভায়েক আজি তাত য'ত আজি ইনগ্ৰেশ্যন হ'ব গাড়ীখন সেই স্থানত সি গৈ উপস্থিত হৈ গ'লগৈ। আমাৰ দেৰি হৈছে, জুবিন দা আহি পাবহি অলৰেডি হৈ গ'ল, আহিছে সম্ভৱ। এতিয়া আমি তালৈ এতিয়া আমি সোনকালে তালৈ ওলাই যাওঁ। নহ'লে আমাক আজি বেছি কথা নকওঁ, যি ক'লোঁ ইয়াতে ক'লোঁ। বাকী আপোনাক দেখাই দিম ভিডিঅ'খিনি, ভালকৈ ভিডিঅ'টো আপোনালোকে চাওক, শেষলৈকে চাওক। আজি ভিডিঅ'টো চাই ভাল হ'ব। আজি কমপ্লিট ড্ৰোন শ্বট দি আপোনালোকক দেখাম। বিকি ড্ৰোন ৰেডি নে? ৰেডি চলো ওলাই দিওঁ আমি একদম ডাইৰেক্ট ড্ৰোন শ্বট দেখাম। চলিয়ে বিকি ড্ৰোন উৰাই দে। তো বন্ধুসকল এয়া চাওক, আমাৰ ড্ৰোন শ্বট চাওক, ওপৰৰ পৰা একদম ধুনীয়াকৈ আহি দেখাই আছোঁ আপোনালোকক। জুবিন দা আহি আছে, জুবিন দা আহি পেলাই একদম আমাৰ একদম পূৰা আমাৰ ফিল্ডত আহি পাই গৈছে। এটা গ্ৰেণ্ড এণ্ট্ৰি মাৰিছে জুবিন দাই, আৰু ইয়াৰ গাড়ীৰ ভিতৰত জুবিন দা আমাৰ একদম সন্মুখতে জুবিন দা আছে। ইয়াত ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো উপভোগ কৰকচোন। हाथ टेडी दे हाथ Thank you. আৰু মই আচলতে এইকেইদিন উপায় নাই, মই নতুন চিনেমা ৰিলিজ হৈছে গম পাইছোঁ চিকাৰ। ত' তাৰ কামতো মই দৌৰি আছোঁ বিভিন্ন জেগাত, বেলেগ বেলেগ জেগাত। ত' এইটো চাইড প্ৰথম ওলাই আহিছে তেজপুৰ, আৰু ইয়াৰ পিছত চাগে আকৌ অপাৰেশ্যন যাব লাগিব কালি পৰহি। ত' আজি মই আকৌ এটা হল ভিজিট আছে আমাৰ হলত, সেইটো গৈ তাৰপিছত মই ঘূৰি যাম। এনেৱে সকলোৰে ভাল হওক। You progress, you go ahead. That's the thing. It's a big journey for you. Thank you. Thank you. আমাৰ ইউটিউবৰ আৰু মিডিয়াৰ অকল আগবাঢ়ি গুচি আহে। তো বন্ধুসকল দেখা পালে এইখনে সেই গাড়ীখন, যিখন গাড়ী জুবিন দাই অলপ আগত ইনগ্ৰেশ্যন কৰিলে। এইখনে সেই বিশেষ গাড়ীখন। চাওক আপোনালোকে গাড়ীখনত কিমান ধুনীয়া লুকছ এটা আছে। গতিকে এই গাড়ীখনৰ বিষয়ে আপোনালোকক মই বিশেষ ক'ব নাযাওঁ, কাৰণ আপোনালোকে যদি গুগল চাৰ্চ কৰিলে আপোনালোকে গুগলত সবিশেষ গাড়ীখনৰ বিষয়ে আপোনালোকে জানিব পাৰিব। চাওকচোন গাড়ীখন কিমান ধুনীয়া গাড়ী। আৰু আপোনালোক গাড়ীখনৰ ভিতৰ আৰু বাহিৰখিনি অলপ দুটামান আপোনালোকক দৃশ্যাংশ আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া চাওক, বাহিৰটো আৰু ভিতৰটো অলপ চাই লওক। আৰু গাড়ীখনৰ বিষয়ে কিবা জানিব বিচাৰিলে আপোনালোকে সঁচাকৈ গুগলত চাৰ্চ কৰিলে আপোনালোকে সবিশেষ জানিব পাৰিব। তোমাৰ হেঁপাহতে আহিছোঁ, বহুত বেছি ভাল লাগিছে।
তো এয়াই আছিলে সেই গাড়ীখন আৰু আপোনালোকে চাওক এতিয়া জুবিন দা আমাৰ মাজৰ বিদায় মাগিছে কাৰণ তেখেত এতিয়া যাব বেলেগ এটা কামত কাৰণ এতিয়া অসমত চিকাৰৰ প্ৰমোচনৰ কাৰণে জুবিন দা বিভিন্ন জেগাত ঘূৰি ফুৰিবলগীয়া হৈছে আৰু আপোনালোক বন্ধুসকল যাব লাগে এতিয়া আপোনালোকে চাওক আমাৰ তেজপুৰত যি এটা সুন্দৰ স্থানীয় আমাৰ বিহু দলতে খুব ধুনীয়া বিহু প্ৰদৰ্শন কৰিছে আপোনালোকে বিহু উপভোগ কৰক আৰু ভিডিঅ'টো শেষলৈকে চাওক আৰু এইসকলে হৈছে আমাৰ তেজপুৰ মহিন্দ্ৰা ডিলাৰৰ কৰ্মকৰ্তাসকল যিসকলে আজি বহুত কষ্ট কৰি অনুষ্ঠানটো আগবঢ়াই নিলে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ কষ্ট সাৰ্থক হৈছে ধন্যবাদ বাই বাই জয় অসম